নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই কিছুদিন পূৰ্বে দেখাইছিলোঁ যে মই বস্তাত তিতা কেৰেলা কৰিছিলোঁ। এয়া তিতা কেৰেলা লাগিবলৈ আৰম্ভ কৰিছে। চাওক, এয়া লগাইছিলোঁ ফিলা F1, এইবোৰ লগাইছিলোঁ মই নৱেম্বৰৰ 1 তাৰিখে লগাইছিলোঁ। এইবোৰ আহিছে, এইবোৰ আহিছে। আজি 2 মাহ সম্পূৰ্ণ হ'ল। চাওক, এইবোৰ তাৰপিছত ইয়াত আছে এইটো, ইয়াত আছে এইটো, ইয়াত আছে এইটো, তাৰপিছত এইপিনে এইটো আৰু এইপিনে এইবোৰ ৰছী টানি দিছোঁ। বস্তা তেনেদৰে ৰোপণ কৰিছোঁ সম্পূৰ্ণ জৈৱিকভাৱে। চাওক, ইমান ডাঙৰ হোৱা নাই, জাতটো আচলতে ইমান ডাঙৰ নহয়। যদি আপোনালোকে কিবা ভাল জাতৰ নাম জানে তেন্তে মোক কমেণ্টত নামটো দি দিব। চাওক, এয়া লাগিছে এইটো ইয়াত। এইপিনে লাগিছে। এতিয়া যিহেতু পোহৰ মাহ, সেইকাৰণে ঠাণ্ডাটো বহুত বেছি, এইবোৰ লাগিব ধৰিছে। এইটো কলি, এইটো আৰু কিছুদিন পূৰ্বে ভোট জলকীয়া লগাইছিলোঁ। এইবোৰ ভোট জলকীয়া। চাওক, এইবোৰ চাওক। আচলতে মই এবাৰ বেছি আগতীয়াকৈ লগাই দিলোঁ, বহুত ঠাণ্ডা পালে, যাৰ ফলত ভোট জলকীয়াবোৰ বেছি ডাঙৰ নহ'ল, তাৰ বাবে গছবোৰ ইমান ডাঙৰ নহ'ল। এইবোৰ গছ, এইবোৰ এতিয়া লাহে লাহে গৰম আহিলে গছবোৰ ভাল হ'বগৈ। এইবোৰ এয়া তিতা কেৰেলা এনেদৰে দিছোঁ। চাওক, এনেদৰে ভালদৰে ৰছী লগাই দিছোঁ। মই ভাবিছিলোঁ বেছিকৈ বগাব বুলি, কিন্তু বেছিকৈ নবগালে। মাজে মাজে মই আৰু এটা বস্তা দিব পাৰিলোঁহেঁতেন, এটা বা দুটা। এই মাজৰ ৰছীবোৰ গেপ ৰৈ গ'ল, হয়তো পিছলৈ বগাব। গছবোৰ যিহেতু লাগিবলৈ আৰম্ভ কৰিছে। চাওক, সম্পূৰ্ণ জৈৱিকভাৱে কৰা। তাৰপিছত এইপিনে জলকীয়া লগাইছিলোঁ, অৰেঞ্জ জলকীয়া। এইবোৰ আগবোৰ মই এবাৰ আগতে কাটি দিলোঁ। এইবোৰ তাৰপিছত আকৌ নতুনকৈ ব্ৰাঞ্চ আহিল, আকৌ ব্ৰাঞ্চবোৰ কাটি দিলোঁ। এয়া নতুনকৈ মোৰ গজালি আহি আছে, আপোনালোকে দেখিছে। এইটো আছে কণী বেঙেনা। এইবোৰ চাওক, ব্ৰাঞ্চ আহি আছে। ভিডিঅ'টো চাই যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।